Hello guys, welcome back. আজি আমাৰ ডে 3 হয় আৰু মোৰ একাউণ্টত আপোনালোকে চাব পাৰে $70 আছে যেটো আমি লাষ্ট হেডনাখন ট্ৰেড কৰিছিলোঁ লাষ্ট কালি ট্ৰেড কৰিছিলোঁ তো লেটস সি গাইস আজি আমি $70 পৰা কিমান ডলাৰ ট্ৰাই কৰোঁ কিমান ডলাৰ বনাওঁ লেটস সি মাৰ্কেটত যদি অপৰচুনিটি পাওঁ গাইস বনাম আৰু আজি সানডে হয় গাইস আৰু আজি আপোনালোকৰ OTC মাৰ্কেট হয় সো আজি ৰিস্কটো অলপ বেছি থাকিব লেটস গো USD BRL जाओ तो मार्केट सब OTC मार्केट तो लेट्स सी मुझे लगे अब एट डाउन ट्रेंड যাব तो लेट्स सी এটা ৰেজিষ্ট্ৰেঞ্চ আছে ओके गाइस মই $5 এটা প্লেস কৰিছো ओके एक्चुअली $5 প্লেস কৰিছিলো गाइस आई थिंक नोटा ट्रेड লাগি গল $9 ट्रेड লাগিলে लेट्स सी तो कारण यार रेजिस्टेंस আছে সো মোক এনেকুৱা লাগিছে এটা ডাউন ট্ৰেন্ড যাব আৰু 24 ঘণ্টাটো ডাউনৰ কাৰণে ক্ৰস কৰিব লৈছে তো লেটস সি গাইস ট্ৰেডটো এড কৰিব দিও আৰু আজি গাইস মই বহুত কম এটা ট্ৰেডে কৰিম বুলি ভাবিছিলো কাৰণ বহুত আমনি লাগিছে ট্ৰেড কৰি মই অলপ বেলেগ কামত বিজি আছিলো গাইস সো আজি মই ইমান মন যোৱা নাই ট্ৰেড কৰিব কাৰণে তো লেটস সি কি হয় এটা ট্ৰেড কৰিম গাইস যদি এটো লছত ক্লোজ কৰো তেতিয়া মই আজি সেশনটো ক্লোজ কৰিম যদি প্ৰফিটত ক্লোজ কৰো তেতিয়া এটো সেশন ক্লোজ কৰিম কিন্তু এটা সোর্সত আসলে মই হেতু কাৰণে ট্ৰেড ললো যাম তো লেটস সি কি হয় লাস্ট সেকেন্ড কিছুমান লাস্ট 7 সেকেন্ডস 6 5 4 3 2 1 0 ओके गाइस আপোনালোকে চাব পাৰে আজি আমি ট্ৰেড প্ৰফিটত ক্লোজ কৰিলো $9 ট্ৰেড ললো টোটাল হৈ গল আমাৰ $25 আমি ষ্টাৰ্ট কৰিছিলো $70 পৰা ওকে যদি মোৰ টেলিগ্ৰাম চেনেল লাগে কোটেক্সৰ তেতিয়াহলে মোৰ লিংকৰ পৰা কোটেক্সৰ একাউণ্ট খুলিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব গাইস ঠিক আছে ভিডিঅ'টো আজি মানে